আৰু মোৰ থাকিব ইণ্টাৰনেট ঠিক আছে লাগিছে দাদা ক'ৰ পৰা আহিছে আপুনি শান্তিপুৰ চেকেণ্ড ছয়গাঁও ঠিক আছে অনুভৱ এনেকুৱা লাগিছে জীৱনত মোৰ দেউতা যেনেকৈ ঢুকাইছিলে মই তেনেকুৱা এটা অনুভৱ কৰিছোঁ। জুবিন দা আমাৰ মাজত কাইভাৱে নাই যদিও সদায় অমৰ হৈ থাকক, তেওঁৰ কৰ্মৰাজি সদায় আমাৰ মাজত বিয়পি থাকক। এটাই ক'ম, জাষ্টিছ ফৰ জুবিন। যদি জুবিন দাৰ লগত কিবা বেয়া হৈছে এইটো যাতে জুবিন দাই ন্যায় পায়, সেইটো মোৰ কাতৰ অনুৰোধ আপোনালোকৰ DICC মাধ্যমেৰে। জয় জুবিন দা, আপুনি অমৰ হওক। ভাষাহীন যেতিয়ালৈকে আসন থাকিব তেতিয়ালৈকে জুবিনে দেখাই গ'ল। জয় জুবিন দা। আৰু মোৰ থাকিব ইণ্টাৰনেট ঠিক আছে লাগিছে দাদা ক'ৰ পৰা আহিছে আপুনি শান্তিপুৰ চেকেণ্ড ছয়গাঁও ঠিক আছে আৰু এয়া মই কৈছোঁ অনুভৱ এনেকুৱা লাগিছে জীৱনত মোৰ দেউতা যেনেকৈ ঢুকাইছিলে মই তেনেকুৱা এটা অনুভৱ কৰিছোঁ। জুবিন দা আমাৰ মাজত কাইভাৱে নাই যদিও সদায় অমৰ হৈ থাকক, তেওঁৰ কৰ্মৰাজি সদায় আমাৰ মাজত বিয়পি থাকক। এটাই ক'ম, জাষ্টিছ ফৰ জুবিন। যদি জুবিন দাৰ লগত কিবা বেয়া হৈছে এইটো যাতে জুবিন দাই ন্যায় পায়, সেইটো মোৰ কাতৰ অনুৰোধ আপোনালোকৰ DICC মাধ্যমেৰে। জয় জুবিন দা, আপুনি অমৰ হওক। ভাষাহীন যেতিয়ালৈকে আসন থাকিব তেতিয়ালৈকে জুবিনে দেখাই গ'ল। জয় জুবিন দা। আৰু মোৰ থাকিব ইণ্টাৰনেট ঠিক আছে লাগিছে দাদা ক'ৰ পৰা আহিছে আপুনি শান্তিপুৰ চেকেণ্ড ছয়গাঁও ঠিক আছে আৰু এয়া মই কৈছোঁ অনুভৱ এনেকুৱা লাগিছে জীৱনত মোৰ দেউতা যেনেকৈ ঢুকাইছিলে মই তেনেকুৱা এটা অনুভৱ কৰিছোঁ। জুবিন দা আমাৰ মাজত কাইভাৱে নাই যদিও সদায় অমৰ হৈ থাকক, তেওঁৰ কৰ্মৰাজি সদায় আমাৰ মাজত বিয়পি থাকক। এটাই ক'ম, জাষ্টিছ ফৰ জুবিন। যদি জুবিন দাৰ লগত কিবা বেয়া হৈছে এইটো যাতে জুবিন দাই ন্যায় পায়, সেইটো মোৰ কাতৰ অনুৰোধ আপোনালোকৰ DICC মাধ্যমেৰে। জয় জুবিন দা, আপুনি অমৰ হওক। ভাষাহীন যেতিয়ালৈকে আসন থাকিব তেতিয়ালৈকে জুবিনে দেখাই গ'ল। জয় জুবিন দা। আৰু মোৰ থাকিব ইণ্টাৰনেট ঠিক আছে লাগিছে দাদা ক'ৰ পৰা আহিছে আপুনি শান্তিপুৰ চেকেণ্ড ছয়গাঁও ঠিক আছে আৰু এয়া মই কৈছোঁ অনুভৱ এনেকুৱা লাগিছে জীৱনত মোৰ দেউতা যেনেকৈ ঢুকাইছিলে মই তেনেকুৱা এটা অনুভৱ কৰিছোঁ। জুবিন দা আমাৰ মাজত কাইভাৱে নাই যদিও সদায় অমৰ হৈ থাকক, তেওঁৰ কৰ্মৰাজি সদায় আমাৰ মাজত বিয়পি থাকক। এটাই ক'ম, জাষ্টিছ ফৰ জুবিন। যদি জুবিন দাৰ লগত কিবা বেয়া হৈছে এইটো যাতে জুবিন দাই ন্যায় পায়, সেইটো মোৰ কাতৰ অনুৰোধ আপোনালোকৰ DICC মাধ্যমেৰে। জয় জুবিন দা, আপুনি অমৰ হওক। ভাষাহীন যেতিয়ালৈকে আসন থাকিব তেতিয়ালৈকে জুবিনে দেখাই গ'ল। জয় জুবিন দা। আৰু মোৰ থাকিব ইণ্টাৰনেট ঠিক আছে লাগিছে দাদা ক'ৰ পৰা আহিছে আপুনি শান্তিপুৰ চেকেণ্ড ছয়গাঁও ঠিক আছে আৰু এয়া মই কৈছোঁ অনুভৱ এনেকুৱা লাগিছে জীৱনত মোৰ দেউতা যেনেকৈ ঢুকাইছিলে মই তেনেকুৱা এটা অনুভৱ কৰিছোঁ। জুবিন দা আমাৰ মাজত কাইভাৱে নাই যদিও সদায় অমৰ হৈ থাকক, তেওঁৰ কৰ্মৰাজি সদায় আমাৰ মাজত বিয়পি থাকক। এটাই ক'ম, জাষ্টিছ ফৰ জুবিন। যদি জুবিন দাৰ লগত কিবা বেয়া হৈছে এইটো যাতে জুবিন দাই ন্যায় পায়, সেইটো মোৰ কাতৰ অনুৰোধ আপোনালোকৰ DICC মাধ্যমেৰে। জয় জুবিন দা, আপুনি অমৰ হওক। ভাষাহীন যেতিয়ালৈকে আসন থাকিব তেতিয়ালৈকে জুবিনে দেখাই গ'ল। জয় জুবিন দা। আৰু মোৰ থাকিব ইণ্টাৰনেট ঠিক আছে লাগিছে দাদা ক'ৰ পৰা আহিছে আপুনি শান্তিপুৰ চেকেণ্ড ছয়গাঁও ঠিক আছে আৰু এয়া মই কৈছোঁ অনুভৱ এনেকুৱা লাগিছে জীৱনত মোৰ দেউতা যেনেকৈ ঢুকাইছিলে মই তেনেকুৱা এটা অনুভৱ কৰিছোঁ। জুবিন দা আমাৰ মাজত কাইভাৱে নাই যদিও সদায় অমৰ হৈ থাকক, তেওঁৰ কৰ্মৰাজি সদায় আমাৰ মাজত বিয়পি থাকক। এটাই ক'ম, জাষ্টিছ ফৰ জুবিন। যদি জুবিন দাৰ লগত কিবা বেয়া হৈছে এইটো যাতে জুবিন দাই ন্যায় পায়, সেইটো মোৰ কাতৰ অনুৰোধ আপোনালোকৰ DICC মাধ্যমেৰে। জয় জুবিন দা, আপুনি অমৰ হওক। ভাষাহীন যেতিয়ালৈকে আসন থাকিব তেতিয়ালৈকে জুবিনে দেখাই গ'ল। জয় জুবিন দা।